নতুন এটা সময়, নতুন দিন, নতুন মই আৰম্ভ কৰিব লৈছোঁ এটা নতুন যাত্ৰা। নাজানো এই যাত্ৰা সামৰণি ক'ত হ'বগৈ। বিদ্যা কৈছোঁ, ভবা নাছিলোঁ কেতিয়াও সময়বোৰ এনেকৈ পাৰ হৈ যায় বুলি। সেইবাবে নিজক ৰাখিব বিচাৰিছোঁ, সাজিব বিচাৰিছোঁ নিজৰ দিনবোৰ, নিজৰ ছবি ইণ্টাৰনেটত সামৰি। এয়া মোৰ মাঘেৰিটা। ইয়াতে মোৰ বাল্যকাল আৰু শৈশৱকাল পাৰ কৰা। কিমান যে বদমাচি কৰিলোঁ, এতিয়া সকলোবোৰ স্মৃতি হৈ আমনি কৰে। অৱশ্যে ট্ৰেইনখনৰ বাবে ৰৈ আছোঁ। আহি পালে উঠিম আৰু যামগৈ। জীৱনটো যদি ভাবা দৰে হোৱা হ'লে হয়তো জীৱনটো জীয়াই ভাল নালাগিল হয়। কাৰণ মনে বিচৰা বস্তুবোৰ সহজে পাই গ'লে তাৰ মূল্য নাথাকে। যি আছে তাকে লৈ সুখী হোৱাটো মানুহৰ ধৰ্ম, আৰু নোপোৱা বস্তুবোৰ পাবলৈ চেষ্টা কৰা মানুহৰ কৰ্তব্য। তুমি মুভি চাবলৈ যাম লগৰকেইজনে মুভি চাবলৈ যায়। গানটো অলপ চাই অলপতে হাঁহো। আই ডোন্ট ন' ভাই। পাৰে ভাইজনৰ হেয়াৰ ষ্টাইলটো পুৰা BTS-ৰ নিচিনা লাগিছে ন ভাই? BTS-ৰ নিচিনা লাগিছে। আৰু এজনক আমাক খাপলাং কাইৰ দৰে লাগিছে। খাপলাং কাইক চিনি পোৱা নাই? পোৱা? খাপলাং কাইৰ দৰে লাগিছে। কমপ্লিমেণ্ট দিছোঁ ব্ৰ, সাজবিলে আকৌ বেয়া নাপাবা। সময়বোৰৰ লগত যুঁজি এটা কথা বুজি পালোঁ, সময়ৰ বেগত সকলোবোৰ শূন্য। সেইবাবে জীয়াব লাগে, জীয়াব আৰম্ভ কৰিব লাগে। তুমি যি হয় তাতেই তেনেকৈ। এই মানুহজনক দেখা পাই এটা কথা বুজা যায়, জীৱনটো যে সংগ্ৰাম কেতিয়াও শেষ নহয়। এয়াই সত্য। ভাইটিটোৱে বোলে এতিয়ালৈকে 12-13টামান ছোৱালী ভাল পালে। অ' ভাই, কেইটা ছোৱালী ভাল পালে? হা? 50টা? মই অচিনাকি মানুহৰ লগত চিনাকি হৈ ভাল পাওঁ। সেইবাবে ক'ৰবালৈ গ'লে বন্ধু নিবিচাৰোঁ। বৰ্তমান মই বাণীপুৰ ষ্টেচনত ভৰি দিলোঁ। এয়া হৈছে আমাৰ বাণীপুৰ ষ্টেচন। এই দাদাজনক কিবা এটা ভাল লাগিছে পিছফালৰ পৰা। আপোনালোকে কেতিয়াবা অকলে জাৰ্ণি কৰিছেনে? যদি কৰিছে কমেণ্টত জনাব। মই পিছে অকলে জাৰ্ণি কৰি ভাল পাওঁ, ভাল লাগে কিবা এটা। অভাৰ ব্ৰিজখন পাৰ কৰোঁতে বহু কথাই মনত পৰিছিল। সৰু থাকোঁতে এই ব্ৰিজখন পাৰ কৰিবলৈ ভয় কৰিছিলোঁ, কেনেবাকৈ ভাঙি পৰিব বুলি। বাট এতিয়া সেই ভয়বোৰ নোহোৱা হ'ল। তিনিখন ট্ৰেইন ষ্টেচন সলনি কৰাৰ পাছত আহি পাইছোঁ। Am I wasting my breath on you? Feels like my words are never getting through. মোক কেনে লাগিছে বাৰু? ভাল লাগিছেনে? যদি ভাল লাগিছে ক'বচোন। এয়া আমাৰ দাদু আধা ঘণ্টা ৰখাই দিলে বে। আধা ঘণ্টাৰ পৰা ইয়াত ৰৈ আছোঁ। তেতিয়া গাড়ীখন যাব গম নাপাওঁ। ফাটি গৈছে বাৰু। নামটো চাব পাৰে, সাংঘাতিক ডাক মিট। দেন চবে ভাত খোৱা আগমুহূৰ্তত ভিডিঅ' বনায়, আৰু মই বনাইছোঁ ভাত খোৱা হৈ যোৱাৰ পিছত। বিকজ চাব পাৰে পূৰা কাঁহী উদঙাই খালোঁ, কাৰণ বহুত বেছি ভাল লাগে দেখাই। আচলতে মই চিম্পুল খানা খাই ভাল পাওঁ। গাইজ এতিয়া আহিলোঁ খাই বৈ। খাউদিলৈ গৈছিলোঁ, প্ৰথমবাৰলৈ গ'লোঁ তাত, ভাল লাগিলে খাই। সেইবোৰ কনফিডেঞ্চ লেভেলটো ক'ত আছে যে মোৰ
ভাই চিৰিয়াছলি কৈছোঁ মোৰ কনফিডেঞ্চ হোৱা নাই মৰ্ণিঙৰ পৰা মই ভাবি আছোঁ এটা ভিডিঅ' বনাম এটা ব্লগিং কৰিম বাট চিৰিয়াছলি কৈছোঁ ভাই নোৱাৰিছোঁ নাজানো কিয় ব্ৰ কনফিডেঞ্চ হেৰাই যায় ব্ৰ আৰু সেইবাবে শ্বৰ্ট ক্লিপবোৰ লৈ ভাবিছোঁ কিবা এটা কৰিম ভিডিঅ'টো বনাম চ' মেইনলি সেইটোৱে কথা ত' এতিয়া খাবলৈ ভোক লাগি আছিলে চ' ভাল এখন হোটেল আছে য'ত 60 ৰুপিজ মাত্ৰ 60 ৰুপিজত ভাল খোৱা পোৱা যায় আৰু ঘৰুৱা যেন লাগে চ' তালৈ গ'লোঁ গৈ কিনে খালোঁগৈ খাই বৈ ধুনীয়াকৈ এতিয়া আকৌ ওলাই আহিছোঁ মাৰ্কেটলৈ আহিছিলোঁ ফ্ৰুটছ অলপ ল'বলৈ চ' ফ্ৰুটছৰ দাম দৰ কৰি থাকোঁতে সময়খিনি পাৰ হ'ল আধা কিলো লৈ লোৱা 50 টকাই দিব হ'ব ত' মেইনলি মানে মই বনোৱা নাছিলোঁ ন আজিলৈকে মই এনেকৈ ভিডিঅ' বনোৱা নাই ন ভাই ত' ফাৰ্ষ্ট টাইম মই ফাৰ্ষ্ট টাইম ব্লগিং কৰিবলৈ ষ্টাৰ্ট কৰিছোঁ চ' মই পাৰা নাই চাগে বাট মই নোৱাৰিম যে তেনেকুৱা কথা নহয় মই পাৰিম তোমালোকে ছাপৰ্ট কৰিব লাগিব আৰু দিল চে ৰেচপেক্ট বে ভাই ব্লগাৰবিলাকক তোমালোকৰ কনফিডেঞ্চ লেভেল ভাই বহুত ব্লগাৰ ক'লোঁ বে ভাই আজি ব্লগাৰ বে ব্ৰ মই ব্লগাৰ হৈ বে ব্ৰ আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰিব আৰু মই আপোনালোকৰ বাবে নতুন ধৰণৰ ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম ধন্যবাদ